নমস্কাৰ ৰাইজ, মই যে কৈছিলোঁ আমাৰ ওচৰৰ দাদা এজনৰ পৰা গাহৰিটো কিনি অনা বুলি গাভিন আছিল। এইটো যোৱাকালি ৰাতি মোটামুটি 4:30মান বজাৰ পৰা জগা ষ্টাৰ্ট হৈছিল। পোৱালি হৈ আৰম্ভ হৈছিল আৰু মোটামুটি 12টা-1টামান বজালৈ পোৱালি হৈছে ৰাতি। তাৰ বাবে ভিডিঅ'টো কৰাত অলপ অসুবিধা হ'ল, বৰষুণো আহি আছিল। লাইটৰ ব্যৱস্থা কৰিছিলোঁ যদিও মানে লাইনটো অলপমান দিগদাৰ দিছিল। বাকী যি নহওক, পোৱালি 9টা হৈছিল পোৱালি। 9টা পোৱালিৰ 8টা পোৱালি মোৰ ভালে আছে। মানে এটা পোৱালি মই ৰাতি মোটামুটি 12টামান বজাত শুবলৈ গ'লোঁ। 12টা বাজি গৈছে মোটামুটি। শুবলৈ যোৱাৰ পিছত এটা পোৱালি হৈছে। সেইটো মানে পোৱালিটো হয়তো জন্মতে ঠিকেই আছিল চাগে, কিন্তু মই গম নাপালোঁ। পিছত 2টামান বজাত এবাৰ উঠি পেলাই চাওঁতে দেখিছোঁ যে এটা পোৱালি জন্ম হৈছে আৰু সেইটো মানে তেনেকৈ জন্মতে মানে মৃত্যু হৈছে পোৱালিটো। বাকী 8টা ভাল পোৱালি আছে, এইকেইটা ঠিকে আছে। সেইটো পোৱালি মই মাত্ৰ বেলেগ এটা ঠাইত নি পেলাই পুতি থৈ দিলোঁ মাটিৰ তলত। যি নহওক, দাদা এজনে কৈছিল আৰু মোটামুটি দাদাজনৰ হিচাপ মতে আৰু এমাহমান যাব লাগিব বুলি কৈছিল, কিন্তু হয়তো কিবা হিচাপ কৰাত ভুল কৰিছিলে চাগে। তাৰ বাবে পোৱালিকেইটা পালোঁ এতিয়া। সেইটো মাকজনী লোকেলেই হয় আৰু বেজী দিয়া বুলি কৈছে মাকটো। এতিয়া 2দিনমান পাছতহে গম পোৱা যাব, যেতিয়া পোৱালিবিলাকে দৌৰিব পৰা হ'ব কিহৰ বেজী দিছিলে, মানে F1 হৈছে নে নাই না লোকেলেই হৈছে, সেইটো পিছত 2দিনমান পিছতহে গম পোৱা যাব। এনেতো লোকেলৰ বেজী নাথাকে, যদি মানে এজনে গম নোপোৱাকৈ ওচৰত তেনেকৈ মতা গাহৰিৰ লগত ছাৰ্ভিচ লৈছে, তেনেকৈ লোকেলো হ'ব পাৰে। 2দিনমান পিছতহে গম পোৱা যাব সেইটো লোকেল হৈছে না বেজীৰ পোৱালি হৈছে। এতিয়া গম পোৱা হোৱা নাই। অকণমান দানা দিলোঁ, যোৱাকালি দানা খোৱাই নাছিল। আৰু গাহৰি যেতিয়া জগিবৰ হয় সেইটো আপোনালোকে কেনেকৈ গম পাব, সেইটো মই আজি আপোনালোকক ক'বলৈ ওলাইছোঁ। যেতিয়া গাহৰি জগিবৰ হয় তেতিয়া আপোনালোকে চাব লাগিব যে যদি গাহৰিটো মানে আপুনি দৰক দিয়া ছিষ্টেম থাকে বা এৰি দিয়া ছিষ্টেম থাকে, এৰি দিলে গাহৰিটোৱে কি কৰিব, যিদিনা জগিব সেইদিনা যিকোনো এটা ঠাইত জাবৰ আনি পেলাই জাবৰবিলাক দম কৰিব। ইয়াতে যেনেকৈ এইবিলাক জাবৰ আছে দেখিছেনে, এইবিলাক জাবৰবিলাক নিজে দম কৰে। মানে ইয়াতে নিজে দম কৰা নাছিল, এইটো মোৰ গঁৰাল হয়, মই এৰি দিছিলোঁ। এৰি দিওঁতে এই ওচৰত আমাৰ যিটো ছাগলী ফাৰ্ম আছে, সেই ছাগলী ফাৰ্মটোৰ তলত বহুখিনি জাবৰ দম কৰি পেলাই তাত শুই আছিল গাহৰিটোৱে। তাৰপিছত তাত যিহেতু মোৰ বৰষুণ আহিলে অসুবিধা হ'ব, তাৰ বাবে মই তাৰ পৰা জাবৰ দমটো আঁতৰাই গাহৰিটোক লাহে লাহে খেদি আনি গঁৰালটোত অকণমান জাবৰ দিলোঁ। জাবৰ দিয়াৰ পিছত গঁৰালটোৰ ভিতৰত তেনেকৈ শুই থাকিলে। সেইটো এটা লক্ষণ। আৰু আপোনালোকে আৰু এটা বস্তু চাব, যদি গাহৰিটো আপোনালোকে এৰি নিদিয়ে, মানে গঁৰালতে থাকে, তেতিয়া আপোনালোকে চাব লাগিব যে গাহৰিটোৰ য'ত গাখীৰ যে ওলায়, এই গাখীৰ ওলোৱাটো অকণমান টানি চাব। এনেতো আপোনাৰ 114 দিন বা 113 দিন বা 115 দিন সিমান দিনত পোৱালি হয়েই। এনেই নৰ্মেলি 114 দিনত হয় বুলি কয়, কিন্তু কেতিয়াবা 113 দিন বা কেতিয়াবা 115 দিন হৈ যায়, মানে এদিন আগ পিছ হৈ যায়। যদি আপোনালোকে ছাৰ্ভিচ দিয়া ডেটটো মনত ৰাখে, তাৰিখটো মনত ৰাখে, তেতিয়াতো কথাই নাই, তেতিয়া আইডিয়া কৰিব পাৰিব, মানে হিচাপ কৰিলে হ'ল। কিন্তু যদি ছাৰ্ভিচ দিয়া তাৰিখটো মনত নাথাকে, য'ত গাখীৰ যে ওলায় নিপুলটো, সেইটো নিপুলটো অকণমান টানি চাব। টানিলে যদি গাখীৰ ওলাইছে তেতিয়াহ'লে জানিব যে সেইদিনা গাহৰিটো জগিব। আৰু যদি নিপুলটো টানোতে গাখীৰ নোলায়, তেতিয়াহ'লে জানিব যে জগিবৰ হোৱা নাই। মই যোৱাকালি চোৱা হোৱা নাছিল নিপুলটো টানি, কাৰণ মইতো ভাবিছিলোঁ আৰু 2দিনমান যাব চাগে, কাৰণ দাদাজনে যিহেতু এমাহ হ'ব লাগিব বুলি কৈছিল আৰু, কিন্তু হয়তো কিবা হিচাপ কৰোঁতে ভুল কৰিলে নেকি, এনেকুৱাই হৈ গ'ল। এই দুটা লক্ষণ হ'ল আপোনাৰ যেতিয়া গাহৰি এটা জগিবৰ হয়। তাৰপিছত আৰু এটা লক্ষণ হ'ল দানা নাখাব সেইদিনা, দানা খোৱাটো কমাই দিব। এনেই কিছুমান গাহৰিৰ অকণমান জ্বৰো উঠে, কিন্তু মোৰতো জ্বৰ উঠা নাছিল বাৰু।
এই গোটেইকেইটা পোৱালিটো মই বিক্ৰীয়ে কৰিব লাগিব, কাৰণ মোৰ গঁৰালৰ বৰ্তমান বহুত অসুবিধা হৈ আছে। গোটেইখন গঁৰালত গাহৰি আছে আৰু এই দুখন যিহেতু পকী কৰা নাই, এইজনী মাকজনী ৰখাতো বহুত অসুবিধা পাই আছোঁ। এনে মাকজনী নাখান্দে, কিন্তু অকণমান টিংকিখন অকণমান বেয়া হৈছে, পানী পৰে আৰু মই মাটিৰ গঁৰালত ৰাখিব টান পাওঁ, কাৰণ চাফা চুফা কৰিব বহুত অসুবিধা হয়। ইয়াৰে গোটেইকেইটা পোৱালি বিক্ৰীয়ে কৰিম যদি ভগৱানে ভালে ৰাখে। 8টা পোৱালি আছে, 8টা বিক্ৰী কৰিব লাগিব। এতিয়া মোটামুটি ইহঁতক 1.5 মাহৰ পৰা 2 মাহ পালন কৰিব লাগিব, তাৰপিছত বিক্ৰী কৰিব পৰা হৈ যাব। ঠিক আছে বাৰু, আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। মোৰ পোৱালিকেইটা হ'ল তাকে দেখুৱাবলৈ আপোনালোকক ভিডিঅ'টো বনাইছিলোঁ আপোনালোকৰ বাবে। আজি ইয়াতে শেষ কৰিলোঁ, ধন্যবাদ।